এয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু আজি মই বনাম জাতিলাও আৰু কণবিলাহীৰ লগত পাভ মাছৰ এটা ধুনীয়া ৰেচিপি। আপোনালোকে শেষলৈকে চাব দেই আৰু কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু এয়া লৈ লৈছোঁ কেইটামান কণবিলাহী আৰু এয়া জাতিলাও আৰু আলুগুটি এটা পিছনত পিচি ল'লোঁ আৰু এইটো এটা পিঁয়াজ কাটি ল'লোঁ। আৰু এয়া কেৰাহীত তেল গৰম হৈ গৈছে, ইয়াত দি দিছোঁ পিঁয়াজ আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু এইখিনি ৰঙচুৱা হৈ গৈছে আৰু ইয়াত কেইটামান অকণমান পাঁচফোৰণ দি দিছোঁ, বেছিকৈ দিয়া নাই। আৰু এইখিনি অকণমান লৰাই লৈছোঁ আৰু অকণমান ভজাৰ পাছত ইয়াত দি দিছোঁ বিলাহী, কণবিলাহী কেইটা আৰু এইকেইটা অকণমান কোমল হোৱালৈকে ভাজি থাকিম, লৰাই থাকিম অলপ দেৰি। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ, যিমান কম যিমান বেছি আৰু এয়া হালধি অকণমানো দি দিছোঁ জোখমতে। আৰু এইখিনি অকণমান ভাঙি দিছোঁ, তেতিয়া ভাল হ'ব, ভাঙি দিলে গোটা হৈ নাথাকে। আৰু ইয়াত দি দিয়া হৈছে জাতিলাও আৰু আলুগুটিখিনি পিচি থোৱা, এইখিনি ইয়াত দি দিয়া হৈছে আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ব লাগিব। গোটেইখিনি মিক্স কৰি অকণমান দেৰি লৰাই এইখিনি 10 মিনিট বা 5 মিনিট ভাজি ল'ব লাগিব। ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু এইটো মোৰ ফাৰ্ষ্ট ৰেচিপি ভিডিঅ', আপোনালোকে যদি ভাল পায় প্লিজ কমেণ্টত জনাব দেই। আৰু এইখিনি অকণমান দেৰি লৰাই পিনি ঢাকি দিছোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে ভজা। আৰু ইয়াত এতিয়া আমি পানী দিছোঁ। মই আচলতে ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী ব্যৱহাৰ কৰিলে বেছি ভাল হয়। আৰু এইখিনি উতলিলত মই ইয়াত মাছকেইটা দি দিলোঁ। ধুনীয়াকৈ উতল আহিলত মাছকেইটা দি দিলোঁ আৰু অকণমান লৰাই দিব লাগে মাছকেইটা দি। এয়া আকৌ ঢাকি দিলোঁ। এয়া ফাইনেলি মোৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এয়া ভাত বাঢ়ি দিলোঁ। এয়া বেঙেনা আৰু আলুগুটি ভাজিছিলোঁ আৰু এটা মাছ ফ্ৰাই কৰি দিছোঁ আৰু আঞ্জাত এটা দিয়া হৈছে। মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই কমেণ্টত। এইটো মোৰ ফাৰ্ষ্ট ৰেচিপি হয়। ধন্যবাদ।